নমস্কাৰ সকলোকে মই অন্য এটি মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ ক্লাছলৈ বুলি। আজি যিহেতু শনিবাৰ হয় সেইবাবে এটাই ক্লাছ আছে মোৰ, 2 ঘণ্টা হ'ব সেইটো ক্লাছ। তো এতিয়া মই পালোহি, নেন্সি মোৰ কাৰণে ৰখি আছিলে। তাৰপিছত আমি অলপ বহিলোঁ, লক্ষ্য আহি আছে যিহেতু টাইমো হোৱা নাছিলে ক্লাছৰ, তো অলপ বহি দিলোঁ। আমাৰ এইটো চিলিং পইণ্ট হয়, ভাল লাগে ইয়াত বহি। ভাল লগৰবোৰ থাকিলে কলেজলৈ আহিয়ে ভাল লাগে নহয় জানো। তো এতিয়া আমি ক্লাছ কৰিবলৈ গ'লোঁ। ক্লাছ কৰি আমাৰ 11:20 মানত ক্লাছ খতম হ'ল। কিন্তু এয়া দেখিছেনে, নেন্সি আকৌ ভোক লাগিলে, মোৰ বাৰু ভোক লাগিছে, তাই আকৌ ক্লাছৰ মাজতে মোৰ পৰা টিফিন খুজিলে, কিন্তু খাব নোৱাৰি কাৰণ ছাৰে চাই আছিলে। সেইকাৰণে আমি পিছতে খাই ল'লোঁ ক্লাছ খতম হোৱাৰ পিছত। তাৰপিছত আমি ওলালোঁ লাইব্ৰেৰীলৈ বুলি যাবলৈ। লক্ষ্যৰ বোলে কিবা বুক এখন চাবলগীয়া আছিলে। তো এইটো আমাৰ লাইব্ৰেৰী হয়। লাইব্ৰেৰীলৈ আহিলোঁ, কিন্তু সি নিজৰ বুকখন নেপালে। তো আমি তাৰপিছত যাবলৈ ওলালোঁ ঘৰলৈ বুলি। নেন্সিও গ'ল, ময়ো ঘৰ আহি পালোঁহি। ঘৰ আহি পাই মেলি শুই ল'লোঁ ভাত চাত খাই। তাৰপিছত দেখিছেনে, পোৱালি আহিছিলে। মোৰ বহুত চিকেন বাটাৰ মছলা খাব মন গৈছিলে, কিন্তু পইচা নাই। তো সেইবাবে বাজেটত একদম চাওমিনকে আনি ল'লোঁ। তো আজিলৈ এটা বাই বাই।